নমস্কাৰ, মই মোৰ আগৰ ভিডিঅ'ত আপোনালোকক নাম্বাৰ 1ৰ পৰা নাম্বাৰ 6লৈকে গ্ৰহবিলাকৰ চৰিত্ৰ কেনেকুৱা বা সেই মূলাংক নাম্বাৰ ভাগ্যাংক নাম্বাৰ লোকসকলৰ কেনেকুৱা ধৰণৰ কেৰেক্টাৰ ডেভেলপ কৰিব মই তাকে বুজালো। আজি কম নাম্বাৰ 7ৰ পৰা। নাম্বাৰ 7টো কেতুৰ নাম্বাৰ। যিসকল লোকৰ মূলাংক বা ভাগ্যাংক নাম্বাৰ 7 তেওঁলোক কেতুৰ চৰিত্ৰ তেওঁলোকৰ জীৱনত দেখা পোৱা যাব। গতিকে কেতুৰ হ'ল এটা ডিসএপইণ্টমেণ্টৰ কাৰক। গতিকে তেওঁলোকে সদায় জীৱনত এটা কোনোবা নহয় কোনোবা ক্ষেত্ৰত অলপ অসন্তুষ্টি ভাৱ এটা তেওঁলোকৰ জীৱনত থাকিব আৰু তেওঁলোকে সদায় ডিটেচমেণ্ট। তেওঁলোকে লগত থাকিলেও তেওঁলোকৰ কাৰো প্ৰতি তেওঁলোকৰ টানটো কম থাকিব বা খুব বেছি টান নাথাকে। তেওঁলোকে ডিটেচমেণ্টৰ কাৰক। গতিকে অকলশৰীয়া জীৱন এটা কেতুৱে কটাবলৈ ভাল পায়। কেতুৰ ইনটিউচন পাৱাৰটো বা ভৱিষ্যতৰ কিবা ঘটিবলগীয়া ঘটনা এটা কেতুৰ নম্বৰ লোকসকলে সদায় সোনকালে আগতীয়াকৈ প্ৰেডিকশ্যন কৰে। তেওঁলোকৰ ছিক্স চেন্সটো বহুত এক্টিভ থাকে আৰু তেওঁলোকে মুখৰ পৰা যিবিলাক কথা ওলায় তেওঁলোকৰ কথাবিলাক সাধাৰণতে সত্য হোৱা সাধাৰণতে দেখা পোৱা যায়। আৰু কেতুৰ লোকসকল কিছু স্পিৰিচুৱেল হোৱা দেখা পোৱা যায়। তেওঁলোকে ধৰ্মৰ প্ৰতি বেছি আকৃষ্ট হোৱা দেখা পোৱা যায় আৰু যিকোনো কাম লেট গ' চৰিত্ৰ, তাৰমানে তেওঁলোকে এৰি দিব পাৰে যিকোনো কাম, যিকোনো কথা তেওঁলোকে হ'ব এইটো কাম যাবলৈ দিয়ে, তেনেকুৱা ধৰণৰ চৰিত্ৰ তেওঁলোকৰ দেখা পোৱা যায়। লেট গ' চৰিত্ৰ এটা। আৰু তেওঁলোকৰ কনফিউজনটো জীৱনত সদায় বহুত বেছি থাকে। তেওঁলোকে যিকোনো কামৰ প্ৰতি তেওঁলোকে এটা কনফিউজন ভাৱেৰে সদায় থাকে। এইটো শুদ্ধ নে ভুল নে কি তেওঁলোকে ডিচিশ্যন লোৱাত তেওঁলোকৰ খেলি মেলি হয়, কনফিউজনটো তেওঁলোকৰ বেছি থাকে। গতিকে কেতুৰ লোকসকলে কিছু মেডিটেশ্যন কৰিলে তেওঁলোকৰ ভাল। তেওঁলোকে সদায় ৰাতিপুৱা শুই উঠি 10 বা 15 মিনিট তেওঁলোকে মেডিটেশ্যন কৰিলে নাম্বাৰ 7ৰ লোকসকলৰ জীৱনত শুভ ফল লাভ কৰা দেখা পোৱা যায়। তাৰপিছত আহিল নাম্বাৰ 8। নাম্বাৰ 8টো শনিৰ নাম্বাৰ। শনিটো মই আপোনালোকক কৈছোৱেই, শনি খুব শ্ল' মুভিং প্লেনেট, লাহে লাহে চলে, বৃদ্ধ গ্ৰহ। গতিকে শনিৰ এটা প্ৰথম চৰিত্ৰ হ'ল শনি খুব হাৰ্ড ৱৰ্কাৰ। তেওঁলোকে খুব কষ্ট কৰে আৰু কৰ্ম প্ৰধান ব্যক্তি হয় শনিৰ লোকসকল। তেওঁলোকে নিজৰ কামক কেতিয়াও ফাঁকি দিবলৈ ইচ্ছা নকৰে। তেওঁলোকে বা অসত্যটো বা ভুল কথাটো তেওঁলোকে মাত মাতা দেখা পোৱা যায়। গতিকে শনিৰ নাম্বাৰ 8ৰ লোকসকলৰ যদি এনেকুৱা চৰিত্ৰ আছে তেওঁলোকৰ জীৱনত তেওঁলোকে সঠিক লাইনত গৈ আছে বুলি ভাবিব। আৰু যদি তাৰ বিপৰীতে তেওঁলোকৰ চৰিত্ৰ গঠন হৈছে বা কামক ফাঁকি দিয়া বা কৰ্মৰ প্ৰতি অৱহেলা নাম্বাৰ 8ৰ লোকসকলে কৰিছে, গতিকে তেতিয়া তেওঁলোকৰ জীৱনত কিছুমান নিগেটিভ প্ৰভাৱ পৰা দেখা পোৱা যায়। লগতে 8 নম্বৰটো এটা ৱেলথৰ নাম্বাৰ, ৱেলথ প্ৰস্পেৰিটি নাম্বাৰ বুলি মই আপোনালোকক কৈছিলোৱে। গতিকে চাইনাৰ লোকসকলে যেনেকৈ নাম্বাৰ 8টো খুব ৱেলথ আৰু প্ৰস্পেৰিটি বুলি কৈছিলে, গতিকে শনিয়ে মানুহক বহুত ধন সম্পত্তিও দিয়া দেখা পোৱা যায়। খুব মুঠা ফুটা ব্যক্তিসকলৰ শনি সদায় ভাল। আপোনালোকে যদি ৰিচাৰ্চ কৰে কেতিয়াবা চাই গম পাব যে খুব ওপৰলৈ যাবলগীয়া লোকসকল, যিবিলাক মানুহ আজি বহুত ওপৰত আছে, তেওঁলোকৰ নাম্বাৰ 8ৰ প্ৰভাৱটো তেওঁলোকৰ জীৱনত খুব বেছি। লগতে শনি দিলেই গ্ৰহ, শনিৰ কামবিলাক সদায় শ্ল' কৰে। তেওঁলোকে জীৱনৰ প্ৰায় দেখা পোৱা যায় নাম্বাৰ 8ৰ লোকসকলে জীৱনত প্ৰথমতে সফলতা নাপায়, কিন্তু যেতিয়া সফলতা লাভ কৰে তেওঁলোকে জীৱনৰ পিছৰ সময়খিনিত বহুত উচ্চ শিখৰলৈ তেওঁলোকে যোৱা দেখা পোৱা যায়। লগতে শনি হ'ল গড অফ পেইন এণ্ড গড অফ জাষ্টিচ। তেওঁলোকে জীৱনত কষ্ট ভুগিবই লাগিব এটা সময়ত, তাৰপিছত তেওঁলোকে জীৱনত লাহে লাহে উন্নতিৰ পিনে অগ্ৰসৰ হয়। আৰু শনি সদায় জাষ্টিচ, ন্যায়ৰ গ্ৰহ, শনি ন্যায়ৰ দেৱতা। গতিকে শনিয়ে সদায় ন্যায় দিব। নাম্বাৰ 8ৰ লোকসকলে যদিও জীৱনত তেনেকুৱা ধৰণৰ কিছুমান নিগেটিভ ফল লাভ কৰিছে, তেওঁলোকে জানিব যে তেওঁলোকৰ শুভ দিন আহিবলৈ বেছি দিন নাই। তেওঁলোকে জীৱনত এটা সময়ত ভাল ফল বা ভাল তেওঁলোকৰ উচ্চ শিখৰলৈ যোৱাৰ ৰাস্তাটো তেওঁলোকৰ সদায় মুকলি হৈ থাকে। গতিকে নাম্বাৰ 8 শনি নাম্বাৰ ক'লো। তাৰপিছত নাম্বাৰ 9 হ'ল মংগলৰ নাম্বাৰ। মংগল হ'ল যুৱক গ্ৰহ। মংগলৰ খুব এনাৰ্জি আছে। নাম্বাৰ 9ৰ লোকসকল খুব এনাৰ্জেটিক হয়। তেওঁলোকে খুব খঙাল চৰিত্ৰ তেওঁলোকৰ বহন কৰা দেখা পোৱা যায়। সৰু সৰু কথাত তেওঁলোকৰ খং উঠে, এনাৰ্জি বেছি তেওঁলোকে। গতিকে ফিজিকেলি যিবিলাক এক্টিভিটি বেছি থকা কৰ্ম তেওঁলোকে সেইবিলাকত নিয়োজিত হোৱা দেখা পোৱা যায়। ধৰক পুলিচ, মিলিটাৰী, আৰ্মি, এনেকুৱা ধৰণৰ লোকসকল নাম্বাৰ 9ৰ লোকসকল দেখা পোৱা যায়। লগতে স্পৰ্টছমেন, খেলা ধূলাৰ লগত জড়িত লোকসকলো নাম্বাৰ 9ৰ লোকসকল খেলা ধূলাৰ লগত জড়িত হোৱাও দেখা পোৱা যায়। গতিকে এইখিনিয়ে হ'ল 9টা গ্ৰহৰ চৰিত্ৰ। আপোনালোকৰ যাৰ যাৰ মূলাংক নম্বৰ বা ভাগ্যাংক নম্বৰ এনেকুৱা লগত মিল দেখা পাইছে আপোনালোকে জনাবচোন মোক। ইয়াৰ পিছত আপোনালোকক আৰু মই
বহুতো জ্ঞান দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।